নমস্কাৰ বন্ধুসকল ইণ্ডিয়াক্সৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি যদি এজন ইউটিউবাৰ হয়, আপোনাৰ যদি এটা ইউটিউব চেনেল আছে য'ত আপুনি ভিডিঅ' ৰিলছ আপলোড কৰে, আপোনাৰ চেনেলটো মনিটাইজ হওক বা নহওক, আপোনালোকলৈ এটা নটিফিকেশ্যন আহিব পাৰে ক্ৰিয়েটৰ ডেম'গ্ৰাফি বুলি, য'ত লিখা থাকিব পাৰে মেক ইউটিউব মোৰ ইনক্লুচিভ বুলি। এই যদি নটিফিকেশ্যনটো আহে আপুনি কি ধৰণে কি কৰিব লাগে এই ভিডিঅ'টো জনাই আছোঁ। এইটো এটা সাৰ্ভে হয়, যেটো সাৰ্ভে আপুনি ইউটিউবৰ চেনেলত গৈ কৰিব পাৰে, সেটিংত গৈ ক্ৰিয়েটৰ ডেমোগ্ৰাফি সেটিংত গৈ কৰিব পাৰে। কেনে ধৰণে কি কৰিব লাগে মই এই নতুন চেনেলটো খুলি আপোনাক দেখুৱাই আছোঁ। মোৰ পুৰণা চেনেলটো যেটো মই বৰ্তমান ভিডিঅ' আপলোড দিছোঁ তাত মই আগে কৰিলোঁ, এতিয়া তাত নতুনকৈ 45 ডেজৰ পিছতহে কৰিব পাৰি। সেইকাৰণে মই নতুন চেনেল এটা খুলি আপোনালোকক দেখুৱাই আছোঁ যে কেনে ধৰণে ক্ৰিয়েটৰ ডেমোগ্ৰাফি নটিফিকেশ্যনটো আহিলে কি কৰিব লাগে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। YT ষ্টুডিঅ'টো খুলি ল'ব আপোনাৰ, তাৰপিছত চেনেলত যাব, চেনেলত যোৱাৰ পিছত আপুনি সেটিং অপশ্যন ক্লিক কৰিব, তাৰ তলতে থকা ক্ৰিয়েটৰ ডেমোগ্ৰাফিছ অপশ্যনটো ক্লিক কৰিব। তাৰপিছত এই পেজখন খোল খাব য'ত লিখা আছে হেল্প মেক ইউটিউব মোৰ ইনক্লুচিভ বুলি। তাত আপুনি টেক সাৰ্ভে বুলি লিখা আছে তলত, টেক সাৰ্ভেত ক্লিক কৰিব, মানে ইউটিউবৰ সৰ্বাংগীন বিকাশৰ বাবে আপোনাৰ হেল্প প্ৰয়োজন বুলি এই পেজটো লিখিছে। আৰু বিশেষ একো নাই, 5টামান কুৱেশ্যন দিছে, 5 মিনিটত 7টামান কুৱেশ্যন দিছে, 5 মিনিটত কৰিব লাগিব। তললৈ আপুনি স্ক্ৰল কৰিব, তললৈ স্ক্ৰল কৰিলে দেখিব যে আপুনি তাত আই এগ্ৰি বটনটো পাব। আই এগ্ৰিত ক্লিক কৰিব। আই এগ্ৰিত ক্লিক কৰিলে এনেকৈ প্ৰথম কুৱেশ্যনটো পাব, মেইন চেনেল লিড, আপোনাৰ চেনেলটো কেইজনে লিড কৰে, আপোনাৰ চেনেলটো কেইজনে চলায়, এনেকৈ অপশ্যন আহিছে। মাই চেনেল হেজ ওৱান মেইন লিড, মোৰ চেনেলটো এজনে চলাওঁ মই, সেইকাৰণে মই প্ৰথম অপশ্যনটো ক্লিক কৰিম। আপোনালোকে কোনটো অপশ্যন ক্লিক কৰে, কেইজন আপোনালোকৰ ক্ৰিয়েটৰ আছে, কেইজন আপোনালোকৰ অনাৰ আছে, কেইজনে চেনেলটো চলায়, ক্লিক কৰিব আপোনালোকে নিজৰ ইচ্ছামতে। নেক্সটটো আছে আপুনি কি কি ভাষা ব্যৱহাৰ কৰে, হুইচ অফ দ্য ফলোয়িং ইজ ইয়ৰ দ্য মেইন নেটিভ লেংগুৱেজ, আপুনি কি কি লেংগুৱেজ ইউজ কৰে। মই হিন্দী ইউজ কৰোঁ, ইংলিছ ইউজ কৰোঁ, বঙালী ইউজ কৰোঁ, আৰু নিজৰ মাতৃভাষা মই আছামিজ ইউজ কৰোঁ, সেইকাৰণে আছামিজ দিছোঁ। আপুনি কি কি ইউজ কৰে আপুনি নিজৰ ইচ্ছামতে দিব। নেক্সটটো হৈছে ডু ইউ দ্য মেইনলি থিংক ইয়ৰ চেল্ফ এজ এ মেম্বাৰ অফ LGBT কমিউনিটি, আপুনি LGBT কমিউনিটিৰ মেম্বাৰ বুলি নিজকে ভাবেনে লিখিছে, মই নো, সেইকাৰণে নো বুলি দিছোঁ। নেক্সটটো হৈছে হুইচ অফ দ্য ফলোয়িং ডু ইউ দ্য মেইনলি থিংক অফ ইয়ৰ চেল্ফ এজ, মানে আপুনি নিজকে মেন বুলি ভাবেনে ওমেন বুলি ভাবে লিখিছে, বা অন্য নন বাইনাৰী এনেকৈ লিখিছে। মইতো এজন ল'ৰা, সেইকাৰণে মই মেন বুলি লিখিম। আপোনালোক কি হয় আপোনালোকৰ সেইমতে লিখিব। এজ ইউ দ্য মেইন লিড ট্ৰান্সজেণ্ডাৰ, আৰ ইউ দ্য মেইন লিড ট্ৰান্সজেণ্ডাৰ, আপুনি ট্ৰান্সজেণ্ডাৰ নেকি সুধিছে, নহয় যদি নহয়, হয় যদি হয়, মই নহয় সেইকাৰণে মই নো দিছোঁ। নেক্সটটো হুইচ অফ দ্য ফলোয়িং বেষ্ট ডিছক্ৰাইব দিছ চেনেল, চেলেক্ট অল এপ্লাই, গোটেইকেইটা এপ্লাই কৰিব পাৰে, কেইজন ইণ্ডিভিজুৱেলি আপোনালোকৰ চলায়, এজন নে দুজনে, মই এজন সেইকাৰণে এজন লিখিছোঁ। পিছৰটো হৈছে আপোনাৰ প্ৰগ্ৰেমলৈ, কোনোবা প্ৰগ্ৰেমলৈ আপোনাক মাতিলে আপুনি যাবনে এনেকৈ সুধিছে, মই ইয়েছ দিছোঁ, কাৰণ যদি মাতেতো কোনে নাযাব, মই যাম বুলি লিখিছোঁ, আৰু মই ইয়াত ছাবমিট কৰি দিছোঁ। ছাবমিট কৰাৰ পিছত আপোনাৰ ছাৰ্ভেটো শেষ হৈ গৈছে। ছাৰ্ভেটো কৰাৰ পিছত আকৌ আপোনাৰ প্ৰথম পেজলৈ গুচি আহিছে, সেই প্ৰথম হেল্প মেক ইউটিউব মোৰ ইনক্লুচিভলি যিটো পেজ আছে সেইটো গুচি আহিছে। আপুনি ইয়াত ডাটাটো ডিলিট কৰিবও পাৰে, ডাটাটো আপুনি ডিলিট কৰি দিব। ডাটাটো ডিলিট কৰিলে নেক্সট 45 ডেজৰ পিছত আকৌ আপুনি যদি ইয়াত পাৰ্টিচিপেট কৰিব বিচাৰে আপুনি পাৰ্টিচিপেট কৰিব পাৰে। এই ইউটিউবৰ এই ক্ৰিয়েটৰ ডেমোগ্ৰাফিছ হেৰিটোত আপুনি আকৌ পাৰ্টিচিপেট কৰিব 45 ডেজৰ ভিতৰত। 45 ডেজ নোহোৱালৈকে আপুনি ইয়াত আকৌ কৰিব নোৱাৰে। ক্ৰিয়েটৰ ডেমোগ্ৰাফি নটিফিকেশ্যনটো 15-45 দিনৰ পিছত আহিব পাৰে। যদিও নাহে আপুনি YT ষ্টুডিঅ'ৰ ছেটিঙত গৈ কৰিব পাৰে। যদি পাৰ্টিচিপেট কৰিব পাৰে বিচাৰে ইউটিউবৰ ছাৰ্ভেটোত, আপুনি YT ষ্টুডিঅ'ৰ ছেটিঙত গৈ কৰিব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।